আপোনালোকে নিশ্চয় মতা মাছ আৰু মহিলা মাছৰ বিষয়ে শুনিছে। অভিজ্ঞ দুই একে হয়তো চায়েই ধৰিব পাৰে মতা মাছ কোনটো আৰু মহিলা মাছ কোনজনী। কিন্তু আপোনালোকে বাৰু মতা মহ আৰু মাইকী মহ চিনি পায়নে? আপোনালোকে হয়তো ভাবিছে যে এয়া আকৌ কেনেধৰণৰ অবান্তৰ প্ৰশ্ন। কিন্তু আমি কৈছোঁ প্ৰশ্নটো অবান্তৰ নহয়। তাৰ বিপৰীতে আমি গেৰাণ্টি দিব বিচাৰোঁ যে এই ভিডিঅ'টো শেষলৈকে চালে আপুনিও অনায়াসে মতা মহ আৰু মাইকী মহ চিনাক্ত কৰিব পাৰিব। আচলতে মহৰ মতা মাইকীৰ চিনাক্তকৰণৰ লগত আপোনাৰ মোৰ তেজকণৰ সম্পৰ্ক আছে। আপুনি আকৌ ভাবিব যে আমি আকৌ কি ধেমালি আৰম্ভ কৰিছোঁ। কিন্তু বিশ্বাস কৰক, আপোনাৰ তেজকণেহে মহটো মতা নে মাইকী সেয়া চিনাকি কৰি দিব। কেনেকৈ সেয়া হ'ব পাৰে আপুনি সুধিব পাৰে। আমি কাৰণটো কওঁ শুনক। আচলতে কেৱল মাইকী মহেহে তেজ খায়। কাৰণটো জানি আচৰিত নহ'ব। তেজ আচলতে মহৰ খাদ্য নহয়। মহৰ কণীবিলাকৰ বিকাশৰ বাবে প্ৰটিনৰ প্ৰয়োজন হয়। এই প্ৰটিন মহে তেজৰ পৰা আহৰণ কৰে। এতিয়া আকৌ এটি প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে। তেজ যদি মহৰ খাদ্য নহয়, তেনেহ'লে মহে কি খাই জীয়াই থাকে? মহৰ খাদ্য হ'ল ফল আৰু ফুলৰ ৰস। এতিয়া মহৰ বিষয়ে আন কেইটামান আমোদজনক তথ্য শুনক। এজনী মহে নিজতকৈ 3 গুণ বেছি ওজনৰ তেজ শুহিব পাৰে। আপুনি আকৌ এই বিষয়লৈ চিন্তা নকৰিব। কাৰণ আপোনাৰ দেহৰ সম্পূৰ্ণ তেজ শুহিবলৈ হ'লে একেলগে আপোনাক 12 লাখ মহে কামুৰিব লাগিব। মহৰ দাঁত নাথাকে। ই শুংডালৰ জৰিয়তেহে তেজ শুহে। এজনী মাইকী মহে একোবাৰত 300টা পৰ্যন্ত কণী পাৰিব পাৰে। মহৰ গড় জীৱনকাল 2 মাহতকৈ কম। অৱশ্যে মতা মহৰ জীৱনকাল 10 দিনতকৈ বেছি নহয়। জীৱনকালৰ প্ৰথম 10টা দিন মহে পানীত কটায়। আৰু এটা আচৰিত তথ্য শুনক। মহ এই পৃথিৱীত ডাইনছৰৰ সময়ৰ পৰা আছে। আৰু মহে কামুৰিলে HIV/AIDS সংক্ৰমিত নহয়।